বন্ধুসকল আপোনালোকক আজি দেখাম যন্ত্ৰ মন্ত্ৰৰ এখন কমপ্লেক্স। ইয়াত সোমাব হ'লে বন্ধুসকল টিকেট কাটিব লাগিব। আমাৰ ইণ্ডিয়ানছৰ কাৰণে 25 টকা আৰু ফৰেনাৰ কাৰণে 300। চ' ফাইনেলি ব'লক। চ' ফাইনেলি বহুত দূৰৰ পৰা ইয়াত ফৰেনাৰ ফুৰিবলৈ আহেতো। ব'লক যন্ত্ৰ মন্ত্ৰ কমপ্লেক্সলৈ। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দিল্লীৰ এনেকুৱা ঠাই এটুকুৰাত উপস্থিত আছোঁ য'ত নেকি আছে হাজাৰ বছৰ পুৰণি এনেকুৱা স্থাপত্য যিটোৱে কেৱল ৰ'দৰ পোহৰত পূৰ্বতে সময় নিৰ্ধাৰণ কৰিছিল। হয় বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ আৰু জনাবলৈ বিচাৰিছোঁ যন্ত্ৰ মন্ত্ৰৰ বিষয়ে কিছু কথা। হয় বন্ধুসকল, যন্ত্ৰ মন্ত্ৰ বনোৱাটো আচলতে জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় নিৰীক্ষণৰ বাবে, অৰ্থাৎ আমাক সূৰ্য, চন্দ্ৰ, তৰা, গ্ৰহ, উপগ্ৰহৰ স্থান আদি জোখমাখ কৰিবৰ বাবেহে ইয়াক বনোৱা হৈছিল। এইটো নিৰ্মাণ কৰিবলৈ মহাৰাজ জয়সিংহই 1764 চনত নিৰ্মাণ কৰাইছিল 1764ত। বন্ধুসকল এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, যন্ত্ৰ মন্ত্ৰ অকল এটাই নাই কিন্তু বন্ধুসকল, সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা আৰু 4টা যন্ত্ৰ মন্ত্ৰ আছে। প্ৰথমটো আছে জয়পুৰত, যিটো 1734 চনত স্থাপিত কৰিছিল। দ্বিতীয়টো আছে উজ্জয়িনীত, যিটো 1725 চনত স্থাপিত কৰিছিল। তৃতীয়টো আছে পুলুত, যিটো 1724 চনত স্থাপিত কৰিছে। চতুৰ্থটো আছে ভানাৰসী, যিটো 1737 চনত স্থাপিত, আৰু পঞ্চমটো এইটো যোনটো এতিয়া মই উপস্থিত আছো বন্ধুসকল, আপোনালোকে দেখি আছে। হয় বন্ধুসকল, ইয়াত কেইটামান ঘৰ দেখিছো। পৰা ওলাই আহি আমি আমাৰ ৰুমলৈ যাত্ৰা আৰম্ভ কৰিছোঁ বন্ধুসকল। ইমানখিনি আছিলে মোৰ ভিডিঅ'। চ' বাই বাই।